নতুন শৰাইঘাট দলং বা শৰাইঘাটৰ দ্বিতীয় দলং অসমৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী এখন এখলপীয়া দলং। এই দলংখন পুৰণি শৰাইঘাট দলংৰ কাষতে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত। ই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিনগাঁও আৰু দক্ষিণ পাৰৰ পাণ্ডুৰ মাজত সংযোগ স্থাপন কৰিছে। ইয়াৰ নিৰ্মাণ কাৰ্য 2007 চনত আৰম্ভ হৈছিল। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 1493.59 মিটাৰ তথা মুঠ ব্যয় হৈছে 475 কোটি টকা। বহন কৰে মটৰগাড়ী। স্থানীয় পাণ্ডু, আমিনগাঁও, অসম, ভাৰত। তদাৰক সংস্থা পথ পৰিবহণ আৰু ৰাজমাৰ্গ মন্ত্ৰালয়, ভাৰত চৰকাৰ। ডিজাইন বীম ব্ৰিজ। মুঠ দৈৰ্ঘ্য 1.49 কিলোমিটাৰ, প্ৰস্থ 12.9 মিটাৰ। নিৰ্মাণ আৰম্ভ হয় 2007 চনত। নিৰ্মাণ শেষ হয় 2016 চনত। মুকলি কৰা হয় 28 জানুৱাৰী 2017। 3 লেনযুক্ত এই দলংখন 2017 চনৰ 28 জানুৱাৰী তাৰিখে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাজমাৰ্গ মন্ত্ৰী নীতিন গাডকাৰীয়ে চৰকাৰীভাৱে উদ্বোধন কৰে। Thanks for watching. Like, subscribe and share.